দে আমি মুখ্য উন্মোচন কৰিম লগতে তেখেতক আমাৰ উৎসৱৰ কমিটিৰ পৰা তেখেতলৈ ছাত্ৰ তথা সাৰু তেখেতক উপহাৰ দিয়া হৈছে। ইতিমধ্যে আমি সন্মানীয় প্ৰসাদ ফুকন ছাৰৰ তৰফৰ আমি মুখ্য উন্মোচন কৰিবলৈ আগবাঢ়িছো। সেয়েহে সকলো জ্ঞাতি বিভাগক আমাৰ উদযাপন চলিত আহি তেখেতক সহায় কৰিবলৈ আন্তৰিকভাৱে কামনা কৰিছো। ধন্যবাদ। এয়া প্ৰভাত ফুকন ছাৰৰ মুখ্য উন্মোচন ইতিমধ্যে আৰম্ভ কৰিব লৈছো। ধন্যবাদ। ইতিমধ্যে প্রথম Mesum sekam pinakai akan kalian Masuk.